নমস্কাৰ আজি মই আপোনালোকলৈ সৰু মাছৰ এটা ৰেচিপি লৈ আহিছোঁ। সৰু মাছখিনি ভালদৰে ধুই ল'লোঁ আৰু ধুই লোৱাৰ পিছতে নিমখ হালধি সানি লৈছোঁ। আৰু আজি ঔটেঙাৰ লগত বনাম। এইটো কোমলীয়া ঔটেঙা হয়। ঔটেঙাটো এনেদৰে কাটি ল'লোঁ সৰু সৰুকৈ। আৰু এইফালে এটা ডাঙৰ পিঁয়াজ আৰু এটা কেঁচা জলকীয়া কাটি লৈছোঁ। আৰু কেৰাহী গৰম হ'বলৈ দিলোঁ গেছত। আৰু কেৰাহী গৰম হোৱাত তাত মই মিঠাতেল এড কৰিছোঁ। আৰু মিঠাতেলখিনি যেতিয়া গৰম হ'ল তেতিয়া তাত মই মাছখিনি দি দিছোঁ। আৰু মই মাছখিনি কমকৈ ভাজিছোঁ, যিহেতু তেলটো কমকৈ দিছোঁ। একেবাৰতে ভাজিলে তেল সৰহকৈ লাগে নহয়নে, সেইকাৰণে মই কম তেলত এনেদৰে ভাজিছোঁ। আৰু এয়া দেখিছে মোৰ মাছখিনিও ফ্ৰাই কৰা হৈ গ'ল। আৰু এইখিনি মই এতিয়া কাঢ়ি থ'ম। আৰু এইফালে একেখন কেৰাহীতে আৰু অকণমান তেল দি দিলোঁ। আৰু তেলখিনি গৰম হোৱাত মই এতিয়া গোটা জিৰা দিছোঁ, লগতে হালধিও দি দিছোঁ। আৰু ইয়াতে মই এতিয়া কাটি লোৱা পিঁয়াজ আৰু কেঁচা জলকীয়াটো দি দিম। আৰু জলকীয়া আপোনালোকে যদি বেছিকৈ জ্বলা খায় তেতিয়া আৰু দিব পাৰে। মই এটাই দিছোঁ, এটাই অকণমান পুৰিবই। পিঁয়াজখিনি এনেদৰে অকণমান সময়ৰ কাৰণে মই ভাজিছোঁ। একেবাৰে ৰঙচুৱা নকৰোঁ, কিয়নো শুকান ভাজি বনাম। ৰঙচুৱা কৰিলে পিছত দেৰি যাব পাৰে। আৰু মই ইমানটোতে ৰাখি থৈ দিছোঁ। আৰু এতিয়া ইয়াতে কাটি লোৱা মই ঔটেঙা কেইপিচ দি দিছোঁ। ঔটেঙাটো একেবাৰে কোমলীয়া হয়, সহজেই সিজিব। আৰু সেইকাৰণে মই এনেদৰে শুকান কৰি খাম বুলি ভাবিলোঁ। আৰু এনেদৰে মই এতিয়া লৰাই দিছোঁ। আৰু এইখিনি মই একেবাৰে কম জুইত বনাইছোঁ, দেখিছেনে। আৰু ইয়াত মই নিমখ এড কৰি দিছোঁ। আৰু নিমখ এড কৰাৰ পিছত মই আকৌ এবাৰ ভালদৰে লৰাই দিম। আৰু তাতে মই মছলা ব্যৱহাৰ কৰিছোঁ। মই মিক্স মছলা, যিটো ঘৰতে বনাই থওঁ, গোটা জিৰা, গোটা ধনিয়া আৰু চফ এনেকৈ কৰি একেলগ কৰি মই বনাই লৈছোঁ। আৰু এইখিনিও দি দিছোঁ। আৰু এয়া 2 মিনিটৰ পিছত চাওকচোন, ধুনীয়াকৈ মোৰ পিঁয়াজ আৰু ঔটেঙাখিনিও সিজি গৈছে একেবাৰে ধুনীয়াকৈ। আৰু এইখিনি মই এতিয়া আকৌ এবাৰ ধুনীয়াকৈ লৰাই দিছোঁ, যাতে লাগি নধৰে। আৰু এতিয়া মই ইয়াতে মই ফ্ৰাই কৰি ৰখা সৰু মাছখিনি দি দিব পাৰিম। আৰু মোৰ আঞ্জা তৈয়াৰ হৈ যাব ধুনীয়াকৈ। দেখিছে মই মাছ দি দিছোঁ। মাছখিনি দি এতিয়া আকৌ ভালদৰে লৰাই দিম। এয়া মই 1 মিনিটমান সময় কাৰণেহে ৰাখিম, যাতে ঔটেঙা আৰু মাছ মিক্স হৈ যায় ধুনীয়াকৈ। আৰু মাছখিনি যিহেতু সিজিয়ে আছে, গতিকে বেছি সময় নালাগে। আৰু মই এনেদৰে লৰাই দিলোঁ আৰু আপোনালোকক পৰিৱেশন কৰি দেখাইছোঁ। এয়া দেখিছে, দেখিবলৈ ধুনীয়া লাগিছে নহয়নে। দেখিবলৈ যিমান ভাল লাগিছে, খাবলৈ তাতকৈ বেছি ভাল লাগে, যিহেতু টেঙা ভাৱ এটা আহে। আৰু কোমলীয়া ঔটেঙাৰ লগত এনেদৰে আপোনালোকে যদি সৰু মাছ ভাজি খায়, যিসকলে খাইছে তেওঁলোকেতো জানেই টেষ্টটো। যিসকলে খোৱা নাই এবাৰ ট্ৰাই কৰি চাবচোন। আজি ভিডিঅ'টি চাই কেনে লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব, লাইক কৰিব আৰু শ্বেয়াৰো কৰি দিব। আৰু মোৰ চেনেললৈ আজি যিসকল প্ৰথম আহিছে তেওঁলোকক এটা অনুৰোধ জনাওঁ, মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই বাই।